एनडीए बिजाथिखौ देरहाहोनो इउपिपिएल बीजेपी आरो एजीपी हानजाया मटरसाइकेल रेली खुंदों। लोकसभा बिसायख'थिया खाथिनिफ्राय खाथि सौफैनाय लोगो लोगो राजखान्थि हानजाफोरखौ गोख्रोंनिफ्राय गोख्रोंसिन बिसायख'थियारि फोसावदिंनायखौ नुनो मोननाय जादों। बेबायदिनो दिनै इउपिपिएल बीजेपी एजीपी नि जुथाइ हानजाया एनडीए नि बिजाथिखौ देरहाहोनायनि थांखिजों आरो रायजो राजाफोरखौ मिथिसार होनो सा 6 निबो हेफाजाबगिरिफोरखौ लानानै 2 नं दतमा बियाबनि सिङाव थानाय जलेश्वरी गेवलां गेलेग्रा फोथाराव कसुगाव गाम्बारिबिल भावरागुरि जानानै रामफलबिल मटरसाइकेल रेली खुंदों। मख'नो गोनांदि बे मटरसाइकेल रेलीखौ बेखेवनानै होयो 1 नं गसाइगाव बियाबनि एमएलए जिरन बसुमतारी आरो बिटिसिनि मावफुं सोद्रोमा रेवरेवा नार्जीहारिया लोगोसे बे हाबाफारियाव मावफुं सोद्रोमा उकिल मोसाहारि एमसीएलए राजीव ब्रह्म आरो इउपिपिएल बीजेपी गोबां हेफाजाबगिरिफ्रा बाहागो लायो। বিপুল ভোটত জিকাই দি ভাৰতৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱাৰ এইটো সেইকাৰণে সকলো ৰাইজক সজাগতা কৰা হাত মেদ ভালভাৱে ৰাইজে যাতে ভোট দিয়ে আৰু জয়ন্ত বসুমতাৰীয়ে জিকি গৈ কোকৰাঝাৰৰ সকলো সমস্যাখিনি সংসদৰ মজিয়াত যাতে ভালকৈ উত্থাপন কৰিব পাৰে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণে তেখেতেও যাতে কোকৰাঝাৰৰ হৈ আগবঢ়াই দিয়ে তাৰ কাৰণে আজি আমি বাইক ৰেলী কৰিছোঁ। সেইকাৰণে সকলো ৰাইজক মোৰ এটাই অনুৰোধ শান্তিভাৱে ভোট শান্তি নিকাৰে ভোট দিয়ক সকলোৱে আৰু বিটিআৰ অঞ্চলত উন্নয়ন হলো সকলো ৰাইজে সকলো জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি আহিল। একমাত্ৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিটিআৰ চৰকাৰৰ আমাৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভাল এটা পদক্ষেপৰ কাৰণে আমাৰ অঞ্চলত শান্তি ঘূৰি আহিলে। সেইকাৰণে ইয়াত আমি ক'ব লাগিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু হোম মিনিষ্ট্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু অসমৰ ডাইনামিক লিডাৰ সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাব লাগিব। তেখেতসকলৰ আশীৰ্বাদত আকৌ বিটিআৰত 2020 চুক্তি হোৱাৰ পিছত ইয়াত শান্তি আহিল নিৰাপত্তা পালে ইয়াত উন্নয়ন হ'বলৈ ধৰিলে আৰু ইয়াত সকলো জাতি জনগোষ্ঠীৰে একেলগে বসবাস কৰিবলৈ আমি সক্ষম হ'লোঁ। সেইকাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। হাত মেদ সকলোৱে ভোট দিয়ক। ট্ৰেক্টৰত 4 জোৰত আমি ৰিজাল্ট পাম। বিপুল ভোটত জয়ন্ত বসুমতাৰী ডাঙৰীয়াই জিকিবলৈ গৈ আছে।